বাসুদেৱ থানলৈ আৰু ৰাতিপুৱা हेलो फ्रेंड्स गुड मॉर्निंग और आमी আজি গৈ আছো एक्चुअली বাসুদেৱ থানলৈ আৰু ৰাতিপুৱা এটা চাহ লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মজা সব একেলগে চাহ খাবলৈ হোটেলত সোমাইছোঁ এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আমি एक्चुअली চাহ খাবলৈ ৰখিছিলোঁ আৰু চাহ তা খাই লৈ পেলাই সব ওলাই আহি আছোঁ মানে আমি যোৱাটো এখন লং টাইপে হ'ব 100+ হয় কিলোমিটাৰ আৰু এতিয়া আমি লালুক एक्चुअली আমি ওলাই আহিছিলোঁ বান্দৰদোৱাৰ পৰা আৰু বান্দৰদোৱা এতিয়া লালুক পাৰ হৈ আহিছোঁ আৰু এতিয়া মানে ৰাস্তাটো চাওক মানে আৰু বতৰটো আমি ভাবিছিলোঁ ৰ'দ দিব বুলি কিন্তু বতৰটো ভাল কৰিছে ঠাণ্ডা হৈ আছে বাচ্চাবিলাকৰ কাৰণেও ভাল হ'ব আৰু ৰাস্তাটো চাওক কি ধুনীয়া হৈ আছে আগচাইডে কেনেকুৱা লাগিছে গৈ কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে নে টাটা কৈ দিয়া টাটা এতিয়া আহি গৈছে বৰ্তমান বৰষুণ আৰু আমি ৰখিম অকণমান পদুমণি থান একচুৱেলি আমি পদুমণি থান পাই গৈছোঁহি এইটো টাৰ্ণিং ল'লে পদুমণি থান এয়া হৈছে পদুমণি আই থান ইয়াত আমি একচুৱেলি 5-10 মিনিটমান ৰখিম আৰু এটা সেৱা ল'ম আৰু ওলাই যাম ইয়াৰ পৰা ভিতৰলৈ নাযাওঁ এয়া বাহিৰ ভাগ হয় এখন গেটখন হৈ গ'ল আৰু ভিতৰ ভাগ এয়া ইয়াতে সেৱা এটা কৰি দিছোঁ পদুমণি থানত মানে অকণমান সেৱা ল'লোঁ সেৱা লৈ পিনি এতিয়া ওলাই আহিছোঁ আৰু বৰষুণ এই আগচাইডে চাওক পূৰা বৰষুণ হৈ আছে মানে ভবা নাছিলোঁ যেন বৰষুণ হ'ব বুলি আৰু এতিয়া বৰষুণ দি আছে চাই লওঁ তাত গৈ লৈ পেলাই কিমান টাইমত পোৱা হয় আৰু বৰষুণটো কমে নে বাঢ়ে এয়া হৈছে আমাৰ গাড়ী মানুহ এয়া আমাৰ নৱজিত এয়া তেওঁ মানুহজনী আৰু বাচ্চাটো শুই আছে এয়া আমাৰ শনিৰাম এইজনী হৈছে বৌ एक्चुअली आज बहुत ढोका हो गल बतरटोए माने बहुत ढोका दिसे और बरषुण माने बहुत दिसे बुली কৈছো নহয় ভবা নাছিল এনেকা বৰষুণ দিব বুলি অলপ অলপ দি থাকতে ভাল লাগি আছিল এতিয়াহে মনটো বেয়া লাগি গৈছে কাৰণ বৰষুণ বহুত দিছে আচ্ছা চাও বৰষুণ কেনেকৈ দি আছে আৰু আমি সোমাই আহি গ'লো গোগামুখ হৈ পিনি আৰু ৰাস্তাটো চাও ৰাস্তাটো বৰ ধুনীয়া হয় কিন্তু মাজে মাজে অকণ অকণ বেয়া আছে মানে প্ৰথম আহিছোঁ তো সেইটো কাৰণে দবাই অহা নাই আৰু ৰাস্তা এইবিলাক দিছে অলপ অলপ বেয়া মাজে মাজে এনেকাৰণে ঠিকে আছে গোগামুখ সোমোৱাৰ পৰা ধৰি পেলাই ঠিকে আছে ৰাস্তা ফাইনেলি গাইজ আমি আহি পাই গৈছোঁ এতিয়া ঢকুৱাখানা টাউন আৰু এইখনেই হৈছে ঢকুৱাখানা টাউন ইয়াৰ পৰা আছে বেছি দূৰ নাই এবাৰ 0.5 কিলোমিটাৰমান হ'ব চাগে আৰু আগ চাইডৰ পৰা আমি ল'ব লাগিব राइट साइडे गई पे आम पाई जाम थानगुत और ये ढकुवाखाना टाउन
ফাইনেলি গাইজ আমি আহি পাই গৈছোঁ বাসুদেৱ থান। একচুৱেলি আমি মেইন ৰাস্তাটো পাই গৈছোঁ আৰু এইপিনেদি আমি সোমাই দিম এতিয়া বাসুদেৱ থানলৈ। এই হ'লে বাসুদেৱ থানৰ মানে মেইন গেট কৃষ্ণ, সেয়া এটা ইয়াতে কৰি লৈছোঁ আৰু আগলৈ যামগৈ আমি। এই ইয়াৰ পৰা বহুত দূৰ খোজকাঢ়িবগৈ লাগিব, বহুত দূৰ আছে দাদা। একচুৱেলি ইয়াত নাৰাখিলেও ইয়াৰ পৰা একচুৱেলি ইয়াত যদি গাড়ী ৰাখি দিয়ে হয় বহুত দূৰ খোজকাঢ়িব লাগিব আৰু বহুত ভিতৰলৈ আছে, সেইটো কাৰণে আমি তাত ৰখা নাই, আগলৈ আহি যাম এতিয়া। এইডোখৰতে গছ এজোপাত আগতে ফটো মাৰিছিলোঁ, গছজোপা ক'ত গ'ল? এইজোপা আছিলে, এইজোপাত বহি ফটো মাৰিছিলোঁ। ইয়াত পাৰ্কিং দিছে তলত, আৰু একচুৱেলি ইয়াত পাৰ্কিঙৰ সুবিধাও কৰি থৈ দিছে। সেইপিনে চাওঁ, ইয়াত একচুৱেলি পাৰ্কিং দি থৈছে আৰু পাৰ্কিংটো ধুনীয়া, ইমান বেয়া নহয়। এইপিনে ৰাখি দিওঁ, ডাইৰেক্ট ওলাই যাম তেতিয়া আমি। বুম 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 টিট 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 বুম। এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাম থানৰ ভিতৰলৈ, ব'লক। আৰু দুটিচুৰীয়া লগাই লৈ পিনি আৰু একচুৱেলি আমি আহি আছোঁ আগলৈ। থান দূৰত আছে, এনেকৈ লৈ গ'লে গম পাই যাব ন বিয়া পতা বুলি। অঁ এনে চাওক, এইখন দোকানৰ পৰা একচুৱেলি আমি মানে সকলো বস্তু লৈ ল'লোঁ, শৰাই বস্তু। এইখিনি হৈ গৈছে শৰাই বস্তুখিনি, এইখিনি গোটেইখিনি শৰাই বস্তু লৈ লৈছোঁ। এতিয়া বৰ্তমান হাত ভৰি ধুই লৈছোঁ আৰু নামঘৰৰ ভিতৰলৈ যাম, কাৰণ এই প্ৰসাদখিনি দি ল'মগৈ আকৌ, তাৰপিছত ধূপ বনা জ্বলোৱা হ'ব। এই ভিতৰ চাইডে সোমাই দিম। লাহে লাহে এনেকৈ আমি ভিতৰলৈ আগবাঢ়ি গৈছোঁ। নামঘৰৰ ভিতৰত এয়া নামঘৰ ভাগ এইপিনে আছে, আৰু ইয়াৰ ভিতৰতে গৈ লৈ পেলাই আমি দিমগৈ প্ৰসাদখিনি। এয়া হৈছে নামঘৰ ভাগ, আৰু মানে ধুনীয়াকৈ সজাই পৰাই থোৱা আছে। ভিতৰলৈ সুধিম একচুৱেলি ভিডিঅ' বনাব দিয়ে নে নিদিয়ে। নামঘৰৰ ভিতৰত প্ৰসাদ চসাদ দি পেলাই একচুৱেলি ওলাই আহিছোঁ বাহিৰলৈ, আৰু এইখিনি চাকি বন্তিখিনি বাহিৰত জ্বলাব লাগিব। আৰু এইপিনে চাওক পূৰা লাইন লাগি আছে মন্দিৰৰ কাৰণে, আকৌ আহি ইয়াত লাইন লগাবহি লাগিব। ভিতৰলৈ সোমাই আহি একচুৱেলি চাকি বন্তিখিনি জ্বলাই দিলোঁ। এতিয়া চাওক ইয়াত চাকি বন্তি জ্বলাবৰ কাৰণে দিয়া আছে। আৰু ইয়াত তেনেকৈ লাইন লৈ পেলাই আমি মানে মন্দিৰৰ ভিতৰত যাম আশীৰ্বাদ ল'বৰ কাৰণে। ইয়াত চাগে গোটেই ভকতখিনি ইয়াত লাইন হৈ আছে। কৃষ্ণ আৰু মন্দিৰৰ ভিতৰৰ পৰা আহি গ'লোঁ। এয়া প্ৰসাদ চসাদ লৈ আহিছোঁ একেবাৰে লগতে, মানে বহুত টাইম লাইন পতা হৈ গৈছে। আৰু এয়া হৈছে নামঘৰ ভাগ,
নামঘৰ ভাগ এইপিনে আগ চাইডৰ পৰা আছে আৰু একচুৱেলি ইয়াত মানে ভিতৰ চাইডে ভিডিঅ' কৰিবলৈ মানা কৰিছে, সেইটো কাৰণে ভিতৰৰ ভিডিঅ' লোৱাও নাই আৰু বাহিৰ চাইডে আৰু প্ৰসাদ চসাদ লৈ পিনি মানে সেৱা সৎকাৰ কৰি পেলাই আহি গ'লোঁ। আমি সেৱা চেৱা কৰি আহি একচুৱেলি আমি পাৰ্কিঙলৈ গুচি আহিলোঁ আৰু পাৰ্কিঙত আহিলোঁ মানে আমাৰ চুৰিয়া টুৰিয়া সলাই লৈছোঁ আৰু গাড়ীখন মানে ছাঁলৈ দিছোঁ, বহুত গৰম হৈ যায় সেইটো কাৰণে ছাঁলৈ লৈ আহিছোঁ অকণমান। আৰু মানে বহুত ভাল লাগিলে আহি লৈ পেলাই, আৰু মানুহ লাইন দেখিছিলে কিমান, বহুত মানুহ আহিছে মানে, আৰু বাকী প্ৰায়খিনিয়ে মেট্ৰিক কেণ্ডিডেট, সেইটো কাৰণে অকণ ভিৰ ভাৰটো বেছি হৈছিলে আজি। আপুনি চাওক গোটেই পাৰ্কিং, বহুত জেগাত গৈছোঁ কিন্তু পাৰ্কিং ফিজ লয়, ইয়াত কিন্তু পাৰ্কিং ফিজ ফ্ৰী। আমি এতিয়া মানে বাসুদেৱ থানৰ পৰা ওলাই আহি গৈছোঁ ৰাস্তা চাই পিনে। কি হ'ল যাব দিছে? নাই একো নহয়, আমি একেলগে পিনে হৈ গ'ল শিৱ মন্দিৰ, এয়া কৃষ্ণ।